এয়া 31passor দুপৰীয়াৰ বেলা আমাৰ আহাৰ। এয়া কেতেকী খুন্দা চাউলৰ লগত দুপৰীয়া আহাৰ বনাইছিলে। এয়া ভাত বাঢ়ি আছে। আমাৰ আজি ছোৱালীজনীও আহিলে। এয়া ভাত বাঢ়ি আছে। মানুহজনকে খবৰ দিছোঁ আজি আৰু এয়া ভাত বাঢ়ি আছোঁ। এয়া কেতেকী খুন্দা চাউলৰ ভাত দেই ৰাইজ, আপোনালোকেও আনি পেলাই খাই চাব। এয়া দুপৰীয়া আজি খাচী মাংস আয়োজন কৰিছিলোঁ খাবৰ কাৰণে। সেয়া দেহাৰ কাৰণে কাঢ়ি থোৱা হৈছে, এয়া আমাৰ কাৰণে। এয়া বৰ ধুনীয়াকৈ বনাইছে, একদম ধনিয়া পাত দি দিছে ধুনীয়াকৈ। আৰু ইয়াৰ লগত আছে আৰু এটা ব্যঞ্জন আছে, তোমাক দেখাম বাৰু। এই বেঙেনা পিটিকা একদম জুইত পৰি ধুনীয়াকৈ আদা পিঁয়াজ তাৰপৰা আকৌ ধনিয়া পাত দি পিঁয়াজ পাতো দিছোঁ ধুনীয়াকৈ। দেহাৰ কাৰণে এক্সট্ৰাকৈ কাঢ়ি থৈছোঁ জলকীয়া নিদিয়াকৈ। আৰু এয়া আমাৰ জলকীয়া দি ধুনীয়াকৈ নিমখ তেল দি সানি থোৱা হৈছে খাবৰ কাৰণে। আৰু এয়া অন্তিম আজি লাষ্ট 2023 লাষ্ট আজি খানা দুপৰীয়া সাজৰ। এয়া ধুনীয়াকৈ খাইছোঁ। ৰাতিলৈ আকৌ আছে আয়োজন, গোটেই অফিচ ষ্টাফৰ লগত ধুনীয়াকৈ খাম সকলোৱে মিলিজুলি। নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ। আৰু আজি লাষ্ট বাই বাই কৈ দিয়া। হাই হেপী নিউ ইয়েৰ। আগতীয়াকৈ হেপী নিউ ইয়েৰ। আজিলৈ আহিছোঁ, বাই বাই, থেংক ইউ।